নমস্কাৰ, তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন বহুত ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ বিষয়ে ক'বলৈ ভিডিঅ'টো লৈছোঁ। সেইখন হৈছে 6th কমিউনিটি চাৰ্টিফিকেট। তোমালোকে বহুতে মোক পাৰ্চনেলি সুধি আছিলে আৰু মই পৰাপক্ষত সোনকালে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। তথাপিতো এতিয়া 4-5 দিন আছেগৈ যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ বাবে। তোমালোকে বনাই ল'বা এখন চাৰ্টিফিকেট। এতিয়া মই এই ভিডিঅ'টোত আজি ক'ম 6th কমিউনিটি চাৰ্টিফিকেটখন কাক লাগিব আৰু কেনেদৰে তোমালোকে উলিয়াবা আৰু তাৰ বাবে কি কি ডকুমেণ্টছ লাগিব। এতিয়া প্ৰথম কথা হ'ল 6th কমিউনিটিখন হয় কি আচলতে। এইখন হৈছে তোমাৰ কাক লাগে। মেইন কথা হ'ল এতিয়া কমিউনিটিখন তোমালোকৰ 6টা কমিউনিটি লিখাই যিহেতু গম পাইছে 6 কমিউনিটি মানে 6টা কমিউনিটি যিকেইটা কমিউনিটি চাব কেটেগৰী তোমালোকে পৰা সেইকেইটা চাব কেটেগৰী মানে তেওঁলোককহে দৰকাৰ হ'ব। তাত আছে TGL টি গাৰ্ডেন লেবাৰ কমিউনিটি, মৰাণ, মটক, টাই আহোম বা আহোম হওক একেই কথা, কোচ ৰাজবংশী আৰু চুতীয়া। তো এতিয়া এই 6টা কমিউনিটি যদি তোমালোকে পৰা OBC বা MOBCৰ লগতে চাব কেটেগৰী তোমালোকৰ যদি এই 6টা কেটেগৰী হয় মানে চাব কেটেগৰী তোমালোকৰ এই 6টাত তুমি পৰা গম পাইছা কি কৈছোঁ। মৰাণ, মটক, চুতীয়া, আহোম, টাই আহোম আৰু TGL কোচ ৰাজবংশী এই যদি 6টাত পৰা তেন্তে তোমালোকৰ এই চাৰ্টিফিকেটখন লাগিব। মাষ্ট বি লাগিব বুলি ক'ব লাগিব। কাৰণ কিয়নো চোৱা তুমি এতিয়া যদি যেতিয়া এলত হ'বা চিট এটা কোনোবা এটা চিট পাবা কোনোবা এটা কাউন্সিলিঙত মানে ৰাউণ্ডত, তেতিয়া তোমালোকৰ কি হ'ব, নৰ্মেল যদি তুমি OBC বা MOBC হিচাপে পোৱা তেতিয়া তোমাৰ NCLখনে কাম আহি যাব, এইখন নোখোজে। কিন্তু যেতিয়া তোমালোকে চাব কেটেগৰীত পাই যাবা ৰিজাৰ্ভেশ্যন, যেনেকৈ তোমাৰ কিছুমানে পায় আহোমত পায়, টাই আহোমত পায়, কোচ ৰাজবংশীত চিট পাই যায়, চুতীয়াত চিট পাই যায়, বুজি পাইছা ন। মানে চাব কেটেগৰীত চিট পাই গৈছে, পাৰ্টিকুলাৰ এটা মানে তোমাৰ চাব কেটেগৰীত কমিউনিটিত পাইছে। চাব কেটেগৰী মানে কমিউনিটি মেইনলি ক'ব যাওঁতে কমিউনিটি এটা যদি পাইছা, যদি তুমি আহোমত পাইছা, চুতীয়াত চিট পাইছা বা TGLৰ চিট পাইছা, তেতিয়া এই চাৰ্টিফিকেটখন মাষ্ট বি লাগিব। আৰু এইখন যদি দিব নোৱাৰে ন NCLখন, তেতিয়া তাত কামেই নাহে। মানে NCLখন চাব, এইটো নহয় যে নাচাব, সেইখনো দৰকাৰ হ'ব, কিন্তু তাৰ লগতে মেইন চাৰ্টিফিকেট হিচাপত তোমাৰ কাষ্টৰ ৰিলেটেড এইখন চাব। এইখনে তোমালোকৰ কি প্ৰুফ কৰে এইটো পঢ়ি লোৱা যে 6th কমিউনিটি চাৰ্টিফিকেট হৈছে এটা গভৰ্ণমেণ্ট ভেলিড চাৰ্টিফিকেট হয়, যাৰ জৰিয়তে তোমাক মানে জনোৱা যায় যে তুমি সেইকেইটা কমিউনিটিত মানে কোনোবা এটা যদি পৰা আহোম পৰা, মৰাণ পৰা, মটক পৰা, তো সেইকেইটা কমিউনিটি পৰা বুলি তোমাৰ মানে এখন চাৰ্টিফিকেট মানে আইনীভাৱে এখন তোমাৰ মানে চাৰ্টিফিকেট। তো সেইখন মই ক'লোৱে যাক 6টা কমিউনিটি যদি তোমালোকে পৰা, গতিকে বনাই থোৱা। কাৰণ কেলৈ কৈছোঁ, কাৰ কেতিয়া মানে কোনটো চিট এলত হৈ যায় ক'ব নোৱাৰে। তুমি হয়তো OBC নহয় আহোমৰ ৰিজাৰ্ভেশ্যন পাই যোৱা, তোমাৰ যদি ৰেংক বহুত বেয়া আছে মানে বহুত মানে তোমাৰ বেছি ৰেংকটো, তো তোমাৰ তেতিয়াতো তুমি সেই চাব কেটেগৰীত তুমি চিট পাই যাব পাৰা ন। মানে তেতিয়া কাট অফটো অভিয়াছলি কম যায় ন তেতিয়া, বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ। তো গতিকে যোন এইকেইটা 6টা কমিউনিটিৰ পৰা তেওঁলোকে এইখন বনাই লোৱাই এইদিনতে 4 দিন সময় আছে ৰেজিষ্ট্ৰেশ্যনৰ মানে কৰা তুমি আগতে বনাই লোৱা আৰু এইখন আপলোড দিব লাগিব তোমালোকে য'ত ৰেজিষ্টাৰ কৰি আছা DT ৱেবছাইটত। এতিয়া এইখন তুমি তোমাৰ তাত খোজেই বাৰু, যদি আহোম, মৰাণ, মটক তুমি লিখা যদি সেই ৰেজিষ্ট্ৰেশ্যনত তোমাৰ এইখন খুজিবই। চ' সেইকাৰণে বনাই লোৱা। তো মই ক'লোৱে এইটো সুনীতিত এইটো কথা ক'লোৱে মই। এতিয়া কথা আহোঁ কেনেকৈ তোমালোকে এখন উলিয়াবা, আৰু ক'ত উলিয়াবা, ক'ত যাব লাগিব ন, সেইটো কথা আহোঁ। তো এতিয়া আহোঁ তোমালোকে এই ডকুমেণ্টছখন উলিয়াবলৈ 6th কমিউনিটি যিখন ডকুমেণ্টছ সেইখন উলিয়াবলৈ ক'ত যাবা, কি তোমাৰ ডকুমেণ্টছ লৈ যাব লাগিব লগত। এতিয়া ভিডিঅ' যিহেতু ইউটিউবত নাই তোমালোকে, গতিকে এইটো ভালদৰে মন দি শুনিবা দেই। বহুত মানে ইম্পৰ্টেণ্ট কথা ক'ব গৈছোঁ আৰু মই এনেই কোৱা নাই, মই নিজে এখন বনাই পাইছোঁ, গতিকে সেইটো কাৰণে কৈছোঁ। নিজে যিহেতু মই আহোমত পঢ়োঁ, তো মই বনাইছিলোঁগৈ, তো সেইকাৰণে মই তোমাক প্ৰপাৰলি তোমালোকক ক'ব পাৰিম কেনেকৈ কি কৰিবা। তো এতিয়া তোমালোকৰ এই চাৰ্টিফিকেটখন উলিয়াব হ'লে প্ৰথম কথা তোমালোকৰ মই ফৰ্মেট দুটা দি থৈছোঁ, ছেইম টাইপৰে। এটা বছৰ আছিল, তাৰ আগৰ বছৰ এটা দিছোঁ, দুটা। তোমালোকে এনেই চাই ল'ব বাবে এখন প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব দৰকাৰ নাই, কাৰণ তোমালোকে যেতিয়া যাবা অফিচত এখন তোমালোকৰ তাত দিয়ে দিব আৰু তুমি নিজে লৈ যোৱাখন হেনো সেইখন তোমাৰ ইউজ কৰিব নিদিয়ে তেওঁলোকে। 10 টকা নে 20 টকা এটা মানে হেৰি চাৰ্জ লয় আৰু প্ৰিণ্ট আউটৰ। তো এতিয়া কথা হ'ল তোমালোকে এইখন চাৰ্টিফিকেট উলিয়াব ক'বা কেনেকৈ। তো সেই চাৰ্টিফিকেটটো 6th কমিউনিটি যিখন চাৰ্টিফিকেট এইখন হয়, চাই লোৱা। মই তোমালোকক এনেই দি থ'ম PDF পাৰিলে, নহ'লেও একো কেছ নাই, কাৰণ তোমালোকে এখন তাতে পাই যাবা। আৰু মই এইখন যোৱা বছৰ আছিল মেবি, তাৰ আৰু এখন ফৰ্মেট আছে ছেইম টাইপৰে, অলপমান বেলেগ দেখাই আছোঁ। এইখন ছেইম টাইপৰ চোৱা, বস্তুবোৰ একে আছে, অলপ ফৰ্মেটটো বেলেগ আছে। মেবি এখন যোৱা 2 বছৰ আগৰ হ'ব মোৰ মতে। আৰু এইখন 6th কমিউনিটি যিখন লিখা আছে এইখন মেবি তোমাৰ যোৱা বছৰ হ'ব। একে কথা ছেইম। তো এতিয়া কথা হ'ল ইয়াত কি তোমালোকৰ চাইন লাগিব, কাৰ কি লাগিব, ক'ত যাবা ন। তো প্ৰথম কথা তোমালোকে তোমালোকৰ ডিষ্ট্ৰিক্টৰ, ভালকৈ কথাটো শুনিলা, যে তোমালোকৰ ডিষ্ট্ৰিক্টৰ যিটো তুমি চাব কেটেগৰীৰ পৰা, এতিয়া যদি ধৰোঁ তুমি আহোম পৰা বা মৰাণ, মটক, কোচ ৰাজবংশী পৰিবা ন। তো যিটো পৰা মই ধৰিছোঁ আহোম পৰা,
তুমি যদি আহোম পঢ়া তোমাৰ আহোমৰ যিটো ডিষ্ট্ৰিক্টৰ হেড অফিচ আছে আহোমৰ দেই আহোম তোমাৰ কেটেগৰী মানে কমিউনিটিৰ যিটো হেড অফিচ আছে তাত যাবা এতিয়া তাৰ ক'ত আছে তুমি গুগলত মাৰিলে হয়তো পাই যাবা বা নাপাবও পৰা নাপালে তোমালোকৰ যিসকল জানা মানুহ আছে কাষ্ট ৰিলেটেড বস্তু হেৰি কৰে তেওঁলোকক সুধিবা জনা মানুহটো কোনোবা ওলাব তেওঁক সুধি ল'বা তালৈ যাবা তাত গৈ পিনি ক'বা যে এই 6 কমিউনিটি চাৰ্টিফিকেটলৈ মই আহোমত পঢ়োঁ বা যেনেকৈ ধৰা মই থৈ লৈছোঁ আহোম বুলি ন তুমিতো আহোমৰ চাৰ্টিফিকেট লাগে তো তাৰ বাবে তেওঁক ক'বা তেওঁ জানিব মানে কি লাগে কি নাই তো তোমাক লৈ যাব ধুনীয়াকৈ এখন চাৰ্টিফিকেট তোমাক দিব প্ৰিণ্ট আউট কৰি থোৱা থাকে তেওঁলোকৰ তো এখন দিব দি পিনি তোমাক এইবোৰ ফৰ্ম ফিল আপ কৰিব দিব তোমাৰ নেম কেণ্ডিডেট নেম মাদাৰ্ছ নেম ফাদাৰ্ছ নেম ৰেচিডেণ্ট এইবোৰ দিব এড্ৰেছ দিব তাৰপৰা এতিয়া কথা হ'ল যোৱাৰ আগতে তোমালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব ডকুমেণ্টছ প্ৰথম কথা তোমালোকে ডকুমেণ্ট হিচাপে লৈ যাবলৈ কাষ্ট চাৰ্টিফিকেট মাষ্ট বি লাগিব কাষ্ট চাৰ্টিফিকেট লৈ যাবা তোমালোকে তাৰপিছত এনচিএল চাৰ্টিফিকেটখনত লৈ যাব লাগিব মাষ্ট বি এই দুখন লাগিবই কাষ্ট চাৰ্টিফিকেট আৰু এনচিএল চাৰ্টিফিকেট হ'ল তাৰ পৰা তোমালোকৰ আদাৰ ডকুমেণ্টছ দৰকাৰ হ'ব তো আদাৰ্ছ ডকুমেণ্টছ লাগিব সেইখন তোমাৰ আইডি প্ৰুফৰ কাৰণে হ'ব পাৰে পাছপৰ্ট চাইজ ফটো দৰকাৰ হ'ব পাৰে লৈ যাবা ইনকেছ যদি দৰকাৰ হয় মানে মেইনলি এই দুখন লাগিব দেই 1 নম্বৰ 2 নম্বৰ নেচেচাৰী লাগিবই মাষ্ট বি আৰু বাকী বেলেগ ডকুমেণ্টছো দৰকাৰ হ'ব পাৰে আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি তো গতিকে তোমাৰ যিমান ডকুমেণ্টছ আছে তোমাৰ মানে এটা ফাইলত অবভিয়াছলি তোমালোকে থৈ দিবা এটা ফাইলত ন তোমাৰ বাৰ্থ চাৰ্টিফিকেট কিবা কিবি যি আছে আৰু তো সেই গোটেই ফাইলটো উঠাই লৈ যোৱা কাৰণ কিখন ডকুমেণ্টছ বিচাৰে কোনো ক'ব নাই মানে কেতিয়াবা কোনোবা এখন বিচাৰি দিব পাৰে তো সেইটো কাৰণে মেইনলিতো এই দুখন লাগিব কাষ্ট এনচিএল এই দুখন নহ'লেতো নিদিয়ে বাকী কোনোবা আইডি প্ৰুফ বা কিবা কাৰণে তোমালোকক দৰকাৰ হ'ব আধাৰ কাৰ্ড কিবা কিবি তো গোটেইবোৰ লৈ যোৱা যিমান ডকুমেণ্টছ আছে তোমাৰ মানে এতিয়া গম এইচএছৰ বা এইচএছএলচি পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট এইবোৰ লৈ যোৱা আৰু লগতে এইবোৰ যিমান যি আৰু তোমাৰ ডকুমেণ্টছ বাৰ্থ চাৰ্টিফিকেট কিবা কিবি গম পাইছা ন ইম্পৰ্টেণ্ট ডকুমেণ্টছ সেইখিনি চব লৈ যোৱা ইয়াৰ পিছত আহোঁ মই ক'লোঁৰে তোমালোকক লৈ গৈ পিনি কি কৰিবা যেতিয়া গ'লা তেওঁলোকক ক'বা তো তেওঁলোকে অবভিয়াছলি তোমাৰ এইটো চেৰি কৰি দিব ইয়াত তোমাৰ চাব কেটেগৰী মোৰ এখন আছে তোমাক মই দেখাই দিছোঁ তোমালোকক মই এখন নিজে উলিয়াইছিলোঁ মোৰ যোৱাৰ পিছত মানে তো মোৰ ওচৰত আছে এখন মই উলিওৱা তো এইবোৰ নাচাবা আৰু মই হাইড কৰি দিম বাৰু এই মই উলিয়াইছিলোঁ এখন মোৰ টাইমত যেতিয়া দৰকাৰ হৈছিল ফাৰ্ষ্ট টাইম আহিছিল এখন আমি যেতিয়া মানে কাউন্সিলিঙত সোমাইছিলোঁ 2024 ইয়াত লিখিছে দেখিছে তো এতিয়া হ'ল এখন তোমালোকে চাই লোৱা নিজে ফিল আপ কৰিব ইয়াত অবিচি আহিব তোমাৰ চাব কাষ্টটো আৰু তোমাৰ যিটো কমিউনিটি হ'ব তুমি যদি যি হয় আৰু মই আহোম আছিলোঁ আহোম দিলোঁ তুমি কোচ ৰাজবংশী কিবা কিবি তোমাৰ এইটো আহিব তাৰপিছত তোমাৰ ইয়াত যে দেখিছা ন মই তোমাক এই ডকুমেণ্টছত দেখাই দিছোঁ তো ইয়াত দেখিছা ন তোমাৰ চাব ডিষ্ট্ৰিক্ট এছ ডি অ' বা তোমাৰ ডি চিৰ চাইন লাগিব ইয়াত তোমাৰ চাইন লাগিব চিলো লাগিব ধুনীয়াকৈ এতিয়া কথা হ'ল তোমালোকে যিহেতু প্ৰথম তোমালোকক মই যাব কৈছোঁ ক'ত তোমালোকৰ যিটো চাব কেটেগৰী পৰিবা ন কমিউনিটি তোমাৰ তাত যাবা অফিচত গৈ পিনি তোমাৰ ইয়াত তোমালোকৰ এই তেওঁলোকে ছিগনেচাৰ বা আইডেণ্টিফাইং অথৰিটি তেওঁলোকে যিহেতু তোমালোকে তাত যাবা ন তেওঁলোকে এইটো তোমাৰ ছিগনেচাৰ আৰু ষ্টাম্প এটা থাকে তেওঁলোকৰ তো মই এইটো দেখাই দিছোঁ ৰ'বা তো এইটো চোৱা ষ্টাম্প এটা থাকে তোমালোকৰ চোৱা এইফালে এইটো দেখিছা ন ষ্টাম্প এটা থাকে তেওঁলোকে ধুনীয়াকৈ মাৰি দিব তোমালোকক চাইন কৰি দিব তাৰপিছত এইটো তাৰ পিছতহে যাবা দেই তাৰ পিছত তোমালোকে ডিষ্ট্ৰিক্ট যাৰ ওচৰত যোৱা আৰু ডি চি ওচৰত যোৱা এছ ডি অ' যোৱা তেওঁলোকৰ ওচৰত কাৰোবাৰ ওচৰত গৈ পিনি এইটো চাইন তেওঁলোকৰ মাৰাই ল'বা হ'ল কিন্তু তোমালোকে যদি আগে ডি চি বা এছ ডি অ' ওচৰলৈ যোৱা সেইটো চাইন নিদিব প্ৰথম কাৰণ তেওঁলোকে মানে বিচাৰে যে যিটো তুমি চাব কেটেগৰী পৰা ন মানে কমিউনিটি তাৰ চাৰ্টিফিকেটৰ যিকেইটা তোমালোকৰ এই অথৰিটি ন তেওঁলোকৰ চাইন আৰু এইবোৰ মানে ষ্টাম্প মাৰি যাব লাগে ন তেওঁলোকে দিবলৈ টান পায় অলপ গম পাইছা ন ফ্ৰডো হ'ব পাৰে কিবা হ'ব পাৰে বুলি তেওঁলোকে মানে দিবলৈ টান পায় তো এইটোৱে আছিল আশা কৰিছোঁ তোমালোকে বুজি পালা কিবা যদি ডাউট থাকে তোমালোকে ক'বা আৰু এই ইনষ্ট্ৰাকশ্যনকেইটা পঢ়ি যাবা তোমালোকে এতিয়া 4 দিন যিহেতু আছে মই আজি 13 তাৰিখে বনাই আছোঁ ভিডিঅ'টো তো উলিয়াই লোৱা তোমালোকে মই যিকেইটা ক'লোঁ যেনেকৈ উলিয়াই লোৱা এতিয়া তোমালোকে সেই যদি হেৰিটো বিচাৰি নোপোৱা তোমালোকৰ যিটো কমিউনিটি চাব কেটেগৰী বা কমিউনিটিৰ যদি হেৰিটো বিচাৰি নোপোৱা অফিচটো বিচাৰি নোপোৱা তেতিয়াহ'লে তোমালোকে গুগল কৰা নতুবা তোমালোকৰ জনা মানুহটো থাকিব গাঁৱৰ কোনোবা মুখীয়াল বা যোন জানা মানুহ আৰু গম পাইছা তেওঁলোকক সোধা তেওঁলোকে অবভিয়াছলি তোমালোকক এড্ৰেছটো দিব য'ত গ'লে কিন্তু নিদিয়ে বহুতে ঘূৰি থাকে মানে প্ৰপাৰ ইনফৰমেশ্যন নাপায় তো তোমালোকে তাত গৈ পিনি এইখন তোমালোকক দিব ধুনীয়াকৈ ফিল আপ কৰা তোমালোকে প্ৰথমে চাইন টাইন মাৰি দিব তেওঁলোকে অথৰিটিটো তাৰপিছত তোমালোকে ডিষ্ট্ৰিক্ট অফিচত যোৱা মানে ডি চি বা এছ ডি অ' ওচৰত যোৱা চাব ডিভিজনৰ ওচৰলৈ যাব পাৰে এইটো চোৱা লিখা আছে ডিষ্ট্ৰিক্টৰ হ'ব পাৰে চাব ডিভিজন হ'ব পাৰে তোমালোকৰ কথা য'তে যোৱা
তাৰপিছত তোমালোকে এইখিনি পঢ়ি চাবা, এইখিনি কি কি লাগে। তো ডকুমেণ্টছ ক'লোৱে মই কি কি লাগে তোমালোকক, সেইটোৱে কথা। আৰু এই 6টা কমপ্লিট যদি পৰা মাষ্ট বি এখন উলিয়াই লোৱা। মাষ্ট বি যদি তোমালোকে দিব নোৱাৰা দেই, যদি চাব কেটেগৰী পৰিছা, মানে কমিউনিটিত যদি চিট পাইছা, মৰাণ মটৰ চুতীয়া কোচ ৰাজবংশী যদি চিট পাইছা, এখন দিব যদি নোৱাৰা, তোমালোকৰ চিটটো কেঞ্চেল হৈ যাব, সেইটো লিখি লোৱা। মই এনেই কৈ থকা নাই, সঁচা কথা কৈছোঁ। আৰু প্ৰপাৰ ইনফৰমেশ্যন ক'তো নাই, গতিকে কোনো নিদিয়ে। গতিকে এইটো ভিডিঅ' ভালকৈ চালা বুলি আশা ৰাখিলোঁ। আৰু এই ডকুমেণ্টছখন তোমালোকে এদিনতে হৈ যাব, এদিনতে উলিয়াই দিব তেওঁলোকে। কিন্তু মোৰ টাইমতো মই নিজে উলিয়াওঁতে মোক এদিনতে হৈ গৈছিল। আৰু যদি কোনোবাই তেওঁলোকে যদি কয় তোমালোকৰ দিন লাগিব, তেতিয়া আৰু গম পাইছা, ক'ব বেয়া ইয়াত মোৰ ভিডিঅ'ত তামোলৰ ঘৰ অকণমান আৰু তেল মাৰি দিয়া। তো অভিয়াছলি এদিনতে তোমালোকে পাই যাবা এখন। আৰু লাগে বুলি ইমাৰ্জেঞ্চি বুলি কোৱা তেওঁলোকক। যদি কিবা ডাউট থাকে কমেণ্ট কৰিব নাভাবিবা। আজিলৈ আহিছোঁ, বাই বাই।